নমস্কাৰ শ্ৰদ্ধা দৰ্শকসকল। এখন আমাৰ ঘাঁহ বাগান, ঘাঁহৰ বাগান। এইখিনি যে দেখিছে এইখিনি ছুপাৰ নেপিয়াৰ হয়। ছুপাৰ নেপিয়াৰ গৰু ছাগলী ম'হৰ কাৰণে খুব ভাল হয়। এই আছে গোট খুব জোপোহা হয়। এইখিনি কাটি দিয়া নাই, যদি কাটি দিওঁ গুৰিতে কাটি দিলে এটা ঠাইত 10-15টা পোখা মেলিব। আকৌ বহুত সোনকালে ডাঙৰ হয়। এইখিনি ছুপাৰ নেপিয়াৰ। ইয়াৰ সঁচটো মই বাহিৰৰ পৰা আনিছিলোঁ অনলাইনত, কিন্তু বৰ্তমান আমাৰ থলুৱাভাৱেও পোৱা যায় বহুত। আৰু এইজোপা দেখিছে, এইজোপা নুনী গছো ৰুবলৈ চেষ্টা কৰিছোঁ। এয়া নুনী গছ আছে 100 জোপামান ৰুইছোঁ। এয়া নুনী গছ, এয়া মালবেৰী বুলি কয় নুনী গছ। এয়া নুনী গছ। কেইজোপামান আপেল বগৰীও ৰুইছিলোঁ। এয়া আপেল বগৰীৰ পুলি, কিন্তু ভালদৰে চাফা কৰা নাই। তাৰমানে যদিও এই নেট দি বেৰি থোৱা আছে, এই নেট ভাঙি পেলাই গৰু ছাগলীবিলাক সোমাই যায়। গতিকে কিছুমান গছ পুলি তেনেকৈ মানে জংঘলৰ মাজত, বনৰ মাজতে লুকুৱাই ৰখা হৈছে। এইজোপা এয়া নুনী গছ, এইজোপা মালবেৰী। এই মালবেৰীটো বহুত ভাল, গৰুৰ কাৰণেও ভাল, ছাগলীৰ কাৰণেও ভাল, আৰু খুব খায় সিহঁতে। এইজোপা দেখিছে মালবেৰী আছে। এই মাজতো ৰুইছোঁ, 120 জোপামান আছে ইয়াৰ মাজতে ৰুইছোঁ। তাৰপিছত এইজোপা খঙালু বুলিও কোৱা হয়, বা শোৱালু বুলিও কয় কিছুমানে। এই পাতটো খুব খায়। আৰু এই গছজোপা চিৰসেউজ গছ, বানপানীটো মৰা নাই। আৰু পাত মানে ইয়াৰ বসন্ত কালতো নসৰে, পাত ভালেখিনি থাকে। তাৰপিছতে এইজোপা বৰগছ, এইজোপা আমাৰ ককা দেউতা দিনৰে বৰগছ, বহু বছৰ হ'ল। বৰগছজোপাৰ লগতে খঙালু গছজোপাও আছে। তাৰপিছত অলপ এয়া নিম ৰুইছিলোঁ, নিম। এয়া শাৰী পাতি নিম ৰুইছিলোঁ, এয়া নিম। তাৰপিছত এইখিনিও সেই নেপিয়াৰে হয়। এয়া বেৰি থোৱা আছে। বেৰি থ'লেও তাৰমানে গৰু ছাগলী সোমাই। এই আপোনালোকে দেখিছে, এই নীলাকৈ যে সেয়া এই নেট দি পেলাই বেৰি থোৱা আছে। তাৰপিছত মানে এইখিনি মাকৈ আছিলে, মাকৈখিনি অলপ খাই দিলে মানে গৰু ছাগলীয়ে, সেইটো কাৰণে বেছি ওখ নহ'ল। আৰু এই সাধাৰণ ধৰণে সিঁচি পেলাইহে কৰিছিলোঁ, ভালদৰে যত্ন লৈ কৰা নহ'ল, জলসিঞ্চনো নাই, প্ৰথম কৰিছিলোঁ। এইখিনি এতিয়া আজি কাটা হ'ব। আৰু বেছি ওখ হ'বলৈ ৰৈ থাকিলে গৰু ছাগলীয়ে নাইকিয়া কৰিব। আৰু বেছি ওখও নহ'লগৈ বাৰু, ৰোৱা অকণমান খেলি মেলি হ'ল, আমাৰ ৰুব নাজানিছিলোঁ। তাৰপিছত এইখিনি দেখিছে নহয়, এইখিনি আপোনাৰ শাওনীয়া মগুমাহ কৰিছিলোঁ, শাওণ মাহতে কৰিছিলোঁ শাওনীয়া মগুমাহ। এইটো এতিয়া তুলি দিম, মানে ইয়াৰ ফচলৰ কাৰণে আমি কৰা নাছিলোঁ। এইটো ছাগলী শুকান খাদ্য হিচাপে ব্যৱহাৰ কৰা হ'ব আমাৰ ফাৰ্মখনৰ। নহ'লে বাৰিষা কাল আহিলে বা বৰষুণৰ বতৰত বৰ দিগদাৰ হয়। এইটো শুকান খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। এইটো শুকুৱাই দিম, সেইকাৰণে অলপ কুমলীয়াতে ছিগা হ'ব, আজি ছিগা হ'ব। আৰু এই মাহ ভালদৰে লগাই নাই, পাতটো কুমলীয়া হৈ আছে। গতিকে আজিয়ে ইয়াক তুলি দিম, আমি তুলি পেলাই শুকুৱাই থৈ দিম। এইখিনিৰ পিছত ইয়াতে চুবাবুলৰ গুটি পচোৱা হৈছে, চুবাবুলৰ গুটি, লগতে গ্লাৰিচিডিয়াৰ গুটি। গ্লাৰিচিডিয়াৰ ভিডিঅ'টো দেখুৱাইছিলোঁ। গ্লাৰিচিডিয়াখিনি এফুট ওখ হৈ গৈছে, সেইখিনি আকৌ ৰোপণ কৰা হ'ব ইয়াতে। এইখিনি গোটেইখিনি ওখ ঘাঁহে আছিলে, কিন্তু বানপানীয়ে মাৰি পেলালে। দুটাকৈ বানপানী হ'ল, প্ৰায় 1.5 মাহমান দিন পানীৰ তলতে ডুবি থাকিলে। কিন্তু আচৰিত কথা, আমাৰ বহুতৰে মনত এটা প্ৰশ্ন আহে যে নেপিয়াৰ ঘাঁহ পানীত মৰি যায় নেকি? হয়, নেপিয়াৰ ঘাঁহটো পানীত যদি ডুবি যায় বানপানীত, তেতিয়া মৰি যায়। কিন্তু তাৰ যদি গুৰিটো যদি অকণমান যদি পুৰঠ হৈ থাকে, তেতিয়াহ'লে সেই পুৰঠ হোৱা গুৰিৰ পৰাই আকৌ আহে। এইখিনি আমি ৰোৱা নাছিলোঁ, 1.5 মাহ পানীৰ তলত সোমাই থকাৰ পিছত এইটো আকৌ নিজে নিজে সি ডাঙৰ হৈছে। চাওক, এই নেপিয়াৰখিনি, এইখিনি নিজে নিজে হৈছে। কিন্তু কুমলীয়াতে যদি পানীয়ে মাৰি পেলাই তেতিয়া নগজিব। গুৰিটো যদি পুৰঠ হয়, গুৰিৰ পৰা আকৌ গজালি মেলে। আৰু এই মালবেৰী মানে এই নুনী গছ, এইডালে এই বানপানীত 1.5 মাহ পানীৰ তলতে সোমাই থাকিলে। এইখিনি তাৰপিছত আকৌ
নতুনকৈ পাত মেলিছে। তাৰমানে মালবেৰী আৰু ছুপাৰ নেপিয়াৰ পানীত নমৰে ইমান সহজে। এইখিনি বাহিৰে এয়া আপোনাৰ গমাৰি বা গামৰি গছ আছে, তাৰপিছতে লগতে এইটো বৰগছৰ পাত আছে, শঙালু গছৰ পাত আছে। এইখিনি সমল আৰু আমাৰ ফাৰ্মখনৰ। এই ছুপাৰ নেপিয়াৰ আছে, তাৰপিছত আপোনাৰ মালবেৰী আছে আৰু আপেল বগৰী এই জংঘলৰ মাজত সোমাই আছে। আপেল বগৰী ইয়াতে ৰোৱা হৈছিলে ভালে কেইজোপামান। এইজোপা চাওক, এইজোপা আপেল বগৰী, এই ফুলেই ধৰিছে বহুত সৰুতে। এইজোপা আপেল বগৰী আৰু এই নেপিয়াৰ ছুপাৰ নেপিয়াৰ কাটিম আৰু আজি কাটি পেলাই শুকুৱাই থৈ দিম। এতিয়া ঘাঁহৰ অভাৱ নাই বাৰু। এই দেখিছে নহয় পথাৰখন, এইবাৰ ধান নহ'লে তাৰমানে ইয়াতে এতিয়া এৰিয়ে দিয়া গৈছে ছাগলীকেইটা, কিন্তু এইখিনি শুকুৱাই থৈ দিম। মই শুকুৱাই থৈ পেলাই আগতে খুৱাই পাইছোঁ। বৰষুণৰ বতৰতে হওক বা বানপানীৰ সময়ত, তেনেকুৱা ইমাৰ্জেঞ্চি সময়ত আপুনি ধৰক ক'বলৈ যাবলগীয়া হ'ল, কিন্তু ছাগলীকেইটা কি কৰিব, এনেকৈ মানে শুকান খাদ্য দি আপুনি দিনটো চলাই নিব পাৰিব। আৰু বিশেষজ্ঞসকলে কোৱা মতেও কেঁচা খাদ্যতকৈ শুকান খাদ্য বেছি ভাল আহে ছাগলীৰ কাৰণে, বেমাৰ আজাৰৰ পৰা বাচি থাকে। তাৰপিছত এজোপা আপোনাৰ সৌৰা গছ আছে, এয়া সৌৰা গছ। গতিকে এনেকৈ আমি ফাৰ্মখনৰ প্ৰস্তুতি চলাইছোঁ। বানপানীয়ে কিন্তু ফাৰ্মখনৰ বহুত ক্ষতি কৰি থৈ গ'ল। এতিয়া আকৌ নতুনকৈ আৰম্ভণি এটা কৰিব খুজিছোঁ, কি হয় দেখা যাওক বাৰু। এইখিনি প্ৰায় 3 বিঘা মাটিৰ বাগান, এইখিনি ঘাঁহৰ বাগান। এইখিনি দেখিছে আপোনালোকে, সেয়া নীলা ৰঙৰ, নীলাকৈ এয়া নেট। তাৰপিছত এইখিনিত এইফালে ছুপাৰ নেপিয়াৰটো এনেকৈ কাটি পেলাই টুকুৰা টুকুৰকৈ সৰু সৰুকৈ কাটি শুকুৱাই থৈ দিব লাগে। আৰু শুকান পাতো মই খুৱাই পাইছোঁ, শুকান কঁঠাল পাতো খুৱাই পাইছোঁ খাই, কিন্তু লগত অকণমান মিঠৈ পানী মানে গুড়ৰ পানী আৰু অলপ এমুঠিমান চাপৰ ছটিয়াই দিব লাগে গোটেই মিশ্ৰণখিনিত, তেতিয়া সিহঁতে খাই ভাল পায়। নহ'লে সম্পূৰ্ণ শুকান দিলে সিহঁতে নাখাবও পাৰে। গতিকে ইমাৰ্জেঞ্চি টাইমৰ কাৰণে এইখিনি আজি কটা হ'ব। গোটেই কটাৰ আগতে ভাবিলোঁ ভিডিঅ'টো বনাই দিওঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। ধন্যবাদ জনালোঁ সকলোলৈকে।